মৰমৰ মইনাহঁত, তোমালোক আটাইকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয় তোমালোক আটাইয়ে ভালে কুশলে আছা। বিদ্যালয় বন্ধ থাকিলেও তোমালোকৰ পঢ়া শুনা নিশ্চয় চলি আছে, নহয় জানো? মৰমৰ মইনাহঁত, তোমালোকে ইতিমধ্যে ভূতৰ সাধু, সিংহ আৰু নিগনি, বুঢ়া আৰু শিয়াল, বুঢ়ী হওক কাউৰী এনেকুৱা বহুত সাধু শুনিছা, নহয় জানো? আজি কিন্তু তোমালোকক মই তেনেকুৱা সাধু নুশুনাওঁ। তোমালোকে প্ৰথমতে শুনি ল'বা আৰু মনত ৰাখিবা, আগৰ নিচিনাকৈ তোমালোকে কিন্তু শেষত প্ৰশ্নৰ উত্তৰ দিব লাগিব। এয়া মোৰ সৈতে মায়া আৰু ছায়া আছে। তোমালোকেও কিন্তু মন দি শুনিবা দেই। মোক শেষত প্ৰশ্নৰ উত্তৰ দিব লাগিব, হ'বনে? হ'ব। বেছ, এতিয়া আহা আমি প্ৰথমতে শুনি লওঁ। মই বেলি, মোক পৃথিৱীৰ সকলোৱে জানে। আৰু মই জোন, মোকো সকলোৱে চিনি পায়, মৰমো কৰে। মোক মানুহে বহুত নামেৰে মাতে। সূৰ্য বুলি কয়, দিবাকৰ বুলি কয়, ৰবি বুলি কয়, কিছুমানে তপন বুলি কয়, কিছুমানে আদিত্য বুলি কয়, আৰু যে কিমান নামেৰে মাতে। সেইটোনো কি কথা? মোকো মানুহে বহুতে নামেৰে মাতে। কিছুমানে চন্দ্ৰ বুলি কয়, বহুতে চন্দ্ৰমা বুলি কয়, কিছুমানে সখী বুলি কয়, আৰু যে কিমান নাম। হ'ব। মোৰ নিচিনা বহুত নাম থাকিলেও তোমাতকৈ মোৰ বল বেছি। মই মানুহক বেছি সহায় কৰোঁ। নকবা, মোৰহে তোমাতকৈ বল বেছি। মোৰ বাবে দিন ৰাতি হয় জানা। মই পূব দিশত ওলালে দিন আৰু পশ্চিমত মাৰ গ'লে ৰাতি হয়। মই দিয়া পোহৰৰ জহতে মানুহে দিনত বহু লাগতিয়াল কাম কৰিব পাৰে। ময়ো ৰাতি পোহৰ দিওঁ, সেই পোহৰতেহে মানুহে কাম কৰে। তোমাৰ জানো নিজা তাপ আৰু পোহৰ আছে? কিয় নাথাকিব? মই ৰাতি ওলালে পোহৰ নহয় জানো? তুমি ওলালে পোহৰ হয় সঁচা, কিন্তু তোমাৰো গ্ৰহবোৰৰ দৰে নিজা তাপ আৰু পোহৰ নাই। সেইবাবে মানুহে তোমাক নক্ষত্ৰ বুলি নকয়। শুনি লোৱা, ভালদৰে শুনি লোৱা। তুমি হ'লা সেই মানুহবোৰে বাস কৰা জীৱ জন্তু, গছ গছনি থকা পৃথিৱী নামৰ গ্ৰহটোৰ এটা উপগ্ৰহ, বুজিছা? মোৰ নিজা তাপ আৰু পোহৰ আছে, সেইবাবে মোক নক্ষত্ৰ বুলি কয়। তেনেহ'লে কোৱাচোন, কোৱা মই ক'ৰ পৰা পোহৰ পাওঁ? সেই পোহৰ তোমাৰ নিজৰ নহয়। মোৰ পোহৰ তোমাৰ পিঠিত পৰে বাবে মানুহে তোমাক উজ্জ্বল দেখে আৰু তেওঁলোকে কিছু পৰিমাণে পোহৰ পায়। হ'লেও মানুহে তোমাক মোতকৈ সৰু দেখা পায়। সেইটোনো কি কথা? তুমি পৃথিৱীৰ পৰা বহু ওচৰত থাকা, সেইবাবে মানুহে তোমাক ডাঙৰ যেন দেখে, আৰু মই বহু দূৰত থাকোঁ বাবে মোক সৰু যেন দেখে। আচলতে মই তোমাতকৈ বহু গুণে ডাঙৰ। ডাঙৰ হ'লে কি হ'ল? তুমিতো স্থিৰ নহয়। তুমিহে স্থিৰ নহয়, মই স্থিৰ। তুমি পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকা আৰু পৃথিৱীয়ে মোৰ চাৰিওফালে ঘূৰে। মই হ'লে তোমালোকৰ চাৰিওফালে নুঘূৰো দেই। তোমাৰ লগত কাজিয়া কৰি লাভ নাই। মই যাওঁ এতিয়া, এনেই সময় নষ্ট কৰিলো। সঁচা কথা কোৱাৰ বাবে লাজ পাইছা নহয়? গতিকে মনত ৰাখিবা, ভালদৰে মনত ৰাখিবা, তুমি মোৰ নিচিনা নক্ষত্ৰ নহয়, কাৰণ মোৰ যিদৰে নিজা তাপ আৰু পোহৰ আছে তোমাৰ নাই। আৰু শুনা, মোৰ পোহৰ তোমাৰ পিঠিত পৰে বাবেহে মানুহে তোমাক উজ্জ্বল দেখে আৰু কিছু পৰিমাণে পোহৰ পায়। হ'ব দিয়া, মোক বুজাব নালাগে, মই যাওঁ এতিয়া। যোৱা, মিছাতে তৰ্কাতৰ্কি কৰি লাভ নাই। লাজ পাই বেচেৰা গুচি গ'ল। মইনাহঁত, কাজিয়াখন শুনিলা? নিশ্চয় ভাল লাগিছে, নহয় জানো? কাজিয়াখনৰ জৰিয়তে তোমালোকে বহু কথা শিকিলা, হয়নে নহয়? ইয়াৰ জৰিয়তে জোন আৰু বেলিৰ আন কি নাম আছে জানিলা। বেলি আৰু জোন কি তাক জানিলা। গ্ৰহ আৰু নক্ষত্ৰৰ মাজৰ পাৰ্থক্য জানিলা। চন্দ্ৰৰ নিজা পোহৰ আছেনে নাই, এনেকুৱা বহুত কথাই জানিলা, হয়নে নহয় বাৰু?
এতিয়া আমি এটা কাম কৰোঁ, মায়া আৰু ছায়া তোমালোক দুয়োকো দুটামান মই প্ৰশ্ন কৰোঁ, তোমালোকে কিন্তু উত্তৰ দিবা। আৰু বাকী যিসকল মইনাই শুনি আছা, তোমালোকেও কিন্তু প্ৰশ্নৰ উত্তৰবোৰ লিপিবদ্ধ কৰিবা আৰু তোমালোকে নিজাববীয়াকৈ ঘৰত লিখি থবা দেই। এতিয়া ছায়া কোৱাচোন, কাজিয়াখন বাৰু কাৰ কাৰ মাজত হৈছিল? সূৰ্য আৰু চন্দ্ৰৰ মাজত। বেছ, পাৰিছা। আৰু কোৱাচোন, চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ আছেনে বাৰু? বেছ, চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। আৰু মায়া কোৱাচোন, সূৰ্যটোক বাৰু আমি নক্ষত্ৰ বুলি কিয় কওঁ? বেছ, তেনেহ'লে তোমালোকে ভালদৰে কথাখিনি বুজি পালা হয়নে? আজি আমি তেনেহ'লে আৰু সময় হ'লহি। ধন্যবাদ।